নমস্কাৰ বন্ধু বান্ধৱীসকল, অভিবাদন গ্ৰহণ কৰিব। সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে সেৱা জনাই আজি পুনৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' কৰিবলৈ নাপাহৰিব। এয়ে হ'ব আপোনালোকৰ মোৰ প্ৰতি সহায় আৰু সঁহাৰি। এতিয়া কবিতাটি পাঠ কৰোঁ। কবিতাটিৰ শিৰোনামা হ'ল কৃষ্ণচূড়া চহৰ। কবি মই জ্যোতিবিকাশ গগৈ। কৃষ্ণচূড়া চহৰ আশ্চৰ্যকৰ নহয়নে? চহৰজুৰি আজিও কৃষ্ণচূড়া ফুলে আৰু অবিশ্বাস্যভাৱে আমি তাত নাথাকোঁ। নাথাকে আমাৰ ৰঙা ৰঙা কাতৰতা সেই দিনবোৰৰ দৰে। এই যে খহি পৰিলোঁ সোঁৱৰণিত, উটি যাব খুজিছোঁ চুপনিত, আকাশকো টানিছোঁ। লাগে লাগে এজাক বৰষুণ, ধুই নিয়ক সমস্ত নষ্টালজিয়া। এই যে ডাৱৰতকৈ দুখাবহ দিন এটাক জুখিছোঁ। তুমি চাগৈ কাৰোবালৈ ৰৈ আছা, তুমি চাগৈ ক'ৰবালৈ চাই আছা। পাহাৰৰ জোখাৰে ওখ হৈ উঠিছে প্ৰতীক্ষা, সাগৰ সম গভীৰতাত সাঁতুৰি আতুৰতা। হ'ব পাৰা নিতান্তই স্বাভাৱিক। পিয়াপিৰ তুমি অনলাইনত, বিয়পি অফলাইনত, কপা কবিতা, গলি হৰা গান, হাই সময় একান্তই উচিত। ভাবিলে কিবা লাগি আহে, ইতিহাসো ইমান সজ্জাতীত হ'ব পাৰে। ইমান দীঘলীয়া বাট পাৰোঁ নেকি অকলে কোৱা বিষাদ, পাৰোঁ নেকি অকলে কোৱা বিষাদ। ধন্যবাদ।